গুচি যাব ছিল ইয়া মোক মৰমে নকৰে আল্লাহ পয়সা এবারে তুই যা এ খেস এই বুড়িটাও কি যে করে ঘর ভিতরতে আছে ওলা ওলি নাই খাইছে না খাইছে খা খবর নাই এবারে কি যে হব একটা চুলির বাপেকে মানে চুলিখানো পুকিল চুলি নুপুকিব কিয় ওলাই কালি ডুব নাই খালি কালিয়ে দি থাকে এটা মাথা গরম কি করবি আৰু এবারে কাম নেতা হয়েছে মোর মাথায় এই শাশুড়িটাও এইকেইদিন পিছত আহেহে আৰু আহিলে কি কৰিব এই বাৰী ঘূৰি থাকিব ক'ত কি আছে কি নাই চাব ফল ফাকৰা তাৰ কাৰণে থাকে নাথাকে আৰু একেবাৰে চব সৰুতে সৰুতে কাৰে লৈ যায় কিয় ঘন ঘূৰা আহিব লাগে শাশুড়িও কম নহয় ঐ বুঢ়ী বুঢ়ী ক'ত যে গেল কি হল বুড়া কি হল সবজি বানাইছুং দেখা নাই সবজি বানাবাতি শান্তি নেদা নেকি খালি তোর লগতে লাগি থাকিবা লাগে নেকি দেখা নাই সবজি বানাই আছুং খালি তোর কামতে ব্যস্ত হৈ থাকিবা লাগে তোৰ বোকা শুনি শুনি মোৰ চুলিয়ে পকি গেল আতো দুইটামান উঘলাই দি চুলি পকা উঘলাই দিং ৰ তোর চেংৰা হানা কৰি তালা 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 বেৰাই থাকিবি এখন শাক ভাত হেৰি হিৰি হলেকে তুই খুচি নাপাবি তোর চুলি পকাকে উঘলাই দিং ৰ থাক আনি দিলেহে খাব পায় আনি নিদিলেতো খাবাই নাপায় আনি দিলে হ'লে বা 32টা দাঁত ওলাই হাঁহিব আৰু আনি নিদিলে বা বাৰান্দাতে বহি থাকিব থুত মোক কোলাই না হেই নুঘুলাং আৰু নহ'ব ইমান লগত হয় নেকি কিমান হৈছে তে 200 টকা হৈছে এতিয়া তই চাৰ্জ দিয়াহে গাড়ী তেল ভৰা গাড়ী নেকি কি 200 টকা হৈছে 50 টকা ল নহয় নহয় ইমান দূৰৰ পৰা লৈ আহিছো 50 টকা নহ'ব 200 টকা লাগিব 50 টকা ল এতিয়া চাৰ্জ দিয়া গাড়ী চাৰ্জ দিলে বা হয়ে হা এতিয়া পিলপিলি হে এতিয়া তো তেল ভৰা গাড়ী নহয় 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 আমি এই যে পিলপিলি গাড়ী হ'লে কি হ'ব চাৰ্জ দিয়া গাড়ী হ'লে কি হ'ব চাৰ্জ দিয়াতে কিমান বিল উঠে এতিয়াতো আপোনালোকে নাজানে না তেল ভৰা গাড়ী নহয় এতিয়া পিলপিলি হে তেলা 50 টকা কোনি দিম মই যাং যা আপোনাৰ ধৰ্ম এতিয়া আপোনাৰ ধৰ্ম ল আপোনাৰ ধৰ্ম নালাগে মোক 200 টকা দিলে ল'ম 200 টকা নিদিলে ওই এটা পিলপিলি গাড়ী হে চাৰ্জ দিয়া গাড়ী হে এতিয়া তেল ভৰা গাড়ী মই যাং থাক যা 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 আপনি যাওক বাপবারে কি আচৰিত বুঢ়ী ৰে এতিয়া যা 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 তোৰো অশান্তি হ'ব আহিছে নহয় আলহীৰ ঘৰত অশান্তি হ'ব যা কেতিয়াবা আছে না নাই ঘৰত অ মামা আহিল আৰু এই বুঢ়ীটা অ মা আহিলি নেকি অ আহিলোঁ বাবা এমা আহি পালি ভিতৰতে আমা ইমান গৰম কষ্ট মষ্ট কৰি আহিলোঁ ভাগৰ লাগছে মা ভিতৰতে একে গৰমতে থাকিবা নাই ইমান গৰম কি যে কম এই শাশুড়িৰ নাম লোৱাতে শাশুড়ি আহি পালে এই বুঢ়ীটা আহিছেতো আহিছে এখন বা আৰু মাহবতী বা কি বা আলোচনা কৰে ভিতৰত এটা চাবিতো চাবি ইফালে চাব একবাৰ ক'ত ফল মূল বস্তু চাই কি নাচায় এই এটা পকা অমিতা আছে তাকো চকুত দি চাব এলা এতিয়াও নাথাকিব আৰু অলপ পাছত হেই কি যে হ'ব গৰম ইমান গৰম কি কৰিবি আৰু মা নাতিও নাই কিছু নাই তোৰ কাৰণে একটা বোলা চানচুং ল কিবা আনিবা লাগা নাতি হ'ল দে থাকিলেতো মই কিছু দিবা নাপাং তোৰ যা এৰি আলচিয়া যাম ইতা কিছু আনিমাই নাপায় এই নাতি থাকিলেতো মিঠাই আনিব পালোঁ হয় নাতিও নাই কিছু নানিলোঁ মই নালাগে দে মা নালাগে কি আছে বাৰীখনত তাকে চাব যাং ৰ ইমান ডাঙৰ আছিল কি হ'ল কাক বা দিলি বিটিটা
দিয়া তো মোক অ মা খালি দিম দে হ'ল এটা হ'ল আৰু বা কি লাগিল হ'ব দে ইমান মজা হৈ আছে দেখোন কলতা তাকো লৈ যাব লাগিব অলপমান ডাকাং যাম বাবা কলতা অলপমান কাটেক তো তাকো অলপমান লৈ যাওঁ মই অ মা চিন্তা কৰিব নালাগে দে কি লাগে বাচি থাক ইমান লেচেৰা গিলা কিবা নুমুলীয়াহে হ'ব এখনে দেখোন ফুল ফুলিব লাগছে কি হেই কেইদিনমান পিছত আহাই ভাল আছিল মোৰ কিয় যে আজি আহিলোঁ কেইদিনমান পিছত আহিলে নিবা পালোঁ হৈ হেই কি হ'ব ভিন্দিগিলাও লাগাই নাই হেই বা ফুলগিলা বা ইমান মজা মজা হৈ আছে হা বা ভাল দেখোন ফুল যাত্ৰা ঘৰততো ফুলে নাই এই নিবা লাগিব ৰ জামুইটাকে ডাকাং ৰ বাবা 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 কলতা কাটছা ফুলঠানি কেইটামান মই লৈ যাম ফুলঠানি কেইটামান কাটি দিছ মোক হেই কি বস্তু লাগি থাকে ৰে মা তোক সপ্তাহ নহওঁতে আহি থাকিব খালি বস্তু লাগি থাকে হেই হেংগা কৰি কয় না জামুচা হুই না হেংগা হ'লে মই নাহোঁ আৰু মা কি হ'ল দে মা কি হ'ল চব এই তিৰিতে লাই দিছে হা না বোলে ফোন কৰিয়ে মাতে নে কি সপ্তাহ নহওঁতে আহিব আৰু বস্তুগিলা চাব ক'ত কি আছে কি নাই আম কাঠল মোনা ভৰাই ভৰাই লৈ যায় চাতো চা মা মই হৰা কিবা অলপমান জানতিয়াৰ পৰা বস্তুবিলাক খুজিলোঁ লৈ যাম কহি না আজি ভুকি আছে জানানা কি দুন্দুফল এটা মঠে খাইছে নেকি মদ খোৱাৰ কাৰণেতো তই এনেকা কৰি ভুগিব লাগছে দিনপৰতে খালি মদে খাই থাকে নহয় এনেকাই ঘৰত কায়ো কোৱা মানুহ নাই না তাৰমানে বিৰাট লাই পাই যাব লাগছে মই যে কিমান কষ্ট পাব লাগছে বুজিয়ে নাপায় মই কিবা এটা বস্তু লৈ যাম কহি না আশা কৰি আহিছিলোঁ হা এংগা কৰি আৰু চাউটাকে ভুকি থাকে নেকি চিন্তা নকৰিবি না মা মই আছো না মই দিম আৰু কি তাক দীক্ষা এইটা কাৰণে ঘৰ চাকেংকা লাই দে আনিতো নেদে খালি লৈহে যায় কি আনি দিম বুঢ়ী চাহুটা থাকা কাৰণেহে নিবা বিকি যাওঁ কাৰণে এনে আহিছো নেকি হয়ে দে এতিয়া জাঙুৰ যাতে নহয় একেবাৰে দিনৰ পৰতে মদ খাই থাকিব হোৱা নহয় ভুকি থাকে একেবাৰে নিজকে চিনি নাপায় বাৰীৰ বস্তুখন চেচ নি আজি আহিব নিব কালি আহিব নিব বা বাৰীৰ বস্তু চেচ কৰি বোলে ফকতীয়া ডাইলত মাৰে একেবাৰে নিজকে চিনি নাপায় সেনা কথা কয় তেৰা জাঙুৰ জাত না ইতা নাকান্দিবি ৰে মা নাকান্দিবি তোৰ জাঙুই এনেকাই মদ খালে ভাল নহয় কত নাজে কিছু ঘৰতে খুচখাচা কৰি থাকিব তাত খুচি নাপাই থাকিব খালি গালি দি থাকিব তিৰিহিনা নকৰে চাহুদা আহিছে মানছে না মাউতাকো একেবাৰে অসভ্য এনে কথা কয় নাকান্দিবি ৰে মা তাই এনেকাই মদ খালে এনেকাই নাকান্দিবি দে হ'ব দে কান্দিব নালাগে দে লাজ নহা জাঙুই ঘৰতে আৰু আহিনে কান্দে না কান্দিবাকে আহে না চব দুখৰ কথা কবা আহে মোৰো নহয় জাঙুই আজি নাভঙাৰে মই নাজিবি ৰে মা তুই খেদালি যা মাতা ভাল লাগছে মাতা কি পালাই গেল বস্তু নেনা কৰি ভাল লাগছে তোক না তোক নাপা বুঢ়া ইতা মোৰো নহয় খালা মুৰিবা নাজানা কতো নাযায় খালি খুচি নাপাই থাকে ঘৰতে যা ক'ত পাখানি কোম্পানী ঘৰতে কাম কৰিবি যা তুই ঘৰত নাথাকিবি আৰু তুই নাথাকিলেহে মোৰ শান্তি হয় মোক কোম্পানীত যাবা দি আছা হা তোৰ বুদ্ধিটা মই জানো দে বেলেগৰ লগত লাইন মাৰিবা বুদ্ধিতে কৈ আছা দে এতিয়া মোক কোম্পানীত যাবা দে তাই তোৰ কোম্পানীত গেলে যিকেইটা তোৰ হেৰি আছে গাল ভুগলা হৈ আছে হা মই বাহিৰত গেলে টিপ খাবি ভাল কৰি তোৰ বুদ্ধিটা জানো দে মই চিঙৰি আপিখানে বিয়া হৈ নাযায় ঘৰতে বুঢ়ী হৈ থাকে হা আৰু এই ভাতাৰ থকা মাইকীখানে বেলেগৰ লগত পালাই যায় তুই এতিয়াহে বুদ্ধি লগাইছা এতিয়া মই কাম কৰিব যাবা দিয়া বাহিৰত হা তোক অংকা নকম তুই কিয় খালি নহলে ভুকি থাকে শাহুৰিতাক যি খেদাই দিলি তোক অংকা কথা নকম তোক কোম্পানী যাবা দিমে তোক খেদাই দিমে তোক থাকিবা নাপাবি তুই মোৰ লগত খালি অশান্তি কৰি থাকিবি নকম নেকি তোক অংকা কথা তোক মই মাইৰ লাগে না তোক পাৰি খেলো নাই
পাইছা এবারে তুই যা এ খেসরা তিরিতা আল্লাহ ইয়াক মই আল্লাহ র মুক্তানি খুইলং র আয়ু লাহে করে বিহানা লাগি জোরে করে দিপালুম হে ইলা মারছা টাকা